নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ লজিকেল আছাম ইউটিউব চেনেলটোলৈ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। আছাম টেটত আহিবলগীয়া চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ পাৰ্ট 1 লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে, তলৰ কোনটো প্ৰাথমিক শিক্ষাৰ লক্ষ্য নহয়? ইয়াৰ উত্তৰটো হৈছে অনৈতিক আচৰণৰ বিকাশ। এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে, এডলেচেন্স শব্দটো উৎপত্তি হয়। ইয়াৰ উত্তৰটো হ'ল গ্ৰীক ভাষাৰ পৰা। এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে, 3 বছৰ বয়সত শিশুৰ দাঁত হয়। ইয়াৰ উত্তৰটো হ'ল 20টা। 4 নম্বৰ প্ৰশ্নটো হ'ল, শৈশৱকালৰ এটা বৈশিষ্ট্য ক'ব পাৰিবনে? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব ঘ, একেবাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। এতিয়া আমাৰ পাছতো প্ৰশ্নলৈ আহিছোঁ। ভাৰতীয় সংবিধান মতে কিমান বছৰৰ পৰা কিমান বছৰলৈ প্ৰাথমিক শিক্ষা প্ৰদান কৰাটো প্ৰত্যেক ৰাজ্যৰে দায়িত্ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 6ৰ পৰা 14 বছৰ। আমাৰ আজি 6 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনখিনি সময়ক ৰুচুৱে শৈশৱকাল বুলি কৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জন্মৰ পৰা 5 বছৰলৈ। এতিয়া আমি 5ৰটো প্ৰশ্নলৈ আহিছোঁ। তলৰ কোনটোৱে বিকাশক সূচায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সামগ্ৰিক ৰূপত হোৱা পৰিৱৰ্তন। এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। তলৰ কোনটোৱে বৃদ্ধিক সূচায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, জৈৱিক আৰু দৈহিক পৰিৱৰ্তনে। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ৰুচুৱে মানৱ জীৱনক কেইটা ভাগত বিভক্ত কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টা। আমাৰ 10 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰতিবৰ্ত ক্ৰিয়া আচৰণ বুলিলে কি বুজা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, চালুকীয়া শিশুৰ প্ৰতিক্ৰিয়া আৰু আচৰণক বুজায়। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। তলৰ কোনটোক সদ্যজাত শিশু বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, 15ৰ পৰা 30 মিনিট সময়ছোৱাক। যদি আজিৰ ভিডিঅ'টো আপোনালোকে অলপ হ'লেও ভাল পালে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।